আজি এই ভিডিঅ'টো হ'ব ভেকচিনৰ ওপৰত। ভেকচিন কোনে কোনে ল'ব পাৰিব, ভেকচিন কোনে কোনে ল'ব নোৱাৰে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ হোষ্ট আৰু দোষ্ট মই লৰিছ। এতিয়া আপোনালোকৰ মাজৰ বহুতে প্ৰশ্ন কৰিব, তই ডক্টৰ নেকি? তই কেনে গম পালি কোনে কোনে ভেকচিন ল'ব পাৰিব, কোনে কোনে ভেকচিন ল'ব নোৱাৰে? হয়, মই কোনো ডক্টৰ নহয় আৰু মই কোনো মেডিকেল লাইনৰ ষ্টুডেণ্ট নহয়। এই ভিডিঅ'টো বনাইছোঁ অলপ দিনৰ আগতে দেৱোত্তম অসম, মই আপোনালোকক এইটো স্ক্ৰীনশ্বট দি দিছোঁ। দেৱোত্তম অসম নামৰ পেজটোৰ ডক্টৰ ছাৰজনে যিটো ভিডিঅ' আপলোড কৰিছিল, সেই ভিডিঅ'টোৰ কমেণ্টৰ আৰ্হিৰ ওপৰত সেই ভিডিঅ'টো 3 দিন মানতে কমেও 11 লাখ মানুহে চাইছিল। 27,000 বাৰ ভিডিঅ'টো শ্বেয়াৰ হৈছিল আৰু 43,000 লাইক হৈছিল। তাত ছাৰজনে প্ৰত্যেক মানুহকে কমেণ্ট কৰিছিল। এতিয়া প্ৰব্লেমটো হৈ গ'ল যে তাত কমেণ্ট বহুত হৈ গ'ল। এতিয়া আপোনাক কুকুৰে কামুৰিছে, আপুনি ভেকচিন ল'ব পাৰিবনে নোৱাৰে, সেইটো আপোনাৰ বহুত ডাঙৰ প্ৰশ্ন। কিন্তু সেই কমেণ্টটো আপুনি ক'ত বিচাৰি ফুৰিব? সেয়েহে মই গোটেই হাজাৰ কমেণ্ট পঢ়িলোঁ আৰু ইয়াত নোট কৰি ল'লোঁ। কমেণ্টবিলাক নোট কৰি ল'লোঁ। নোট কৰি আপোনালোকক একদম শ্বৰ্টকাট কৈ দিম, ভেকচিন কোনে কোনে ল'ব নোৱাৰে। সেয়েহে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু চাই থাকক। চাওক, এতিয়া আমি আৰম্ভ কৰিম কোনে কোনে ভেকচিন ল'ব নোৱাৰে। তাৰ উপৰিও মই আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকৰ মনত যদি কিবা ডাউট আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই ছাৰজনে ৰিপ্লাই কৰাৰ স্ক্ৰীনশ্বট আপোনালোকক কমেণ্টত দি দিম। আৰু তথাপিও আপোনালোকে নিজেও ছাৰজনৰ পেজটো ফ'ল' কৰিব পাৰে, ভিডিঅ'টো চাব পাৰে, কমেণ্টবিলাক পঢ়িব পাৰে। তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। এতিয়া আৰম্ভ কৰিম কোনে কোনে ভেকচিন ল'ব নোৱাৰে। প্ৰথম প্ৰশ্ন হৈছে, যদি আপোনাৰ ৱাইফ ধৰ্মপত্নী প্ৰেগনেণ্ট হৈ থাকে, যদি গৰ্ভৱতী হৈ থাকে, ভেকচিন ল'ব পাৰিবনে নোৱাৰে? এইটোৰ মষ্ট ডিমাণ্ডেড কুৱেশ্যন। বহুতে এইটো প্ৰশ্ন কৰিছে। ইয়াৰ উত্তৰ হৈছে আপুনি ভেকচিন ল'ব নোৱাৰিব। যদি আপোনাৰ পত্নী ৱাইফ যদি প্ৰেগনেণ্ট হৈ আছে, আপুনি ভেকচিন ল'ব নোৱাৰে। 2 নম্বৰ প্ৰশ্ন হৈছে, যদি কেঁচুৱাই, আপোনাৰ ঘৰত কেঁচুৱা আছে, সৰু বাচ্ছা আছে, মাকৰ গাখীৰ খাই আছে, ভেকচিন ল'ব, কৰোণা ভেকচিন ল'ব পাৰিবনে? নোৱাৰিব। আপোনাৰ ঘৰত যদি কেঁচুৱা আছে আৰু মাকে লেক্টেটিং মাদাৰ, যদি গাখীৰ খুৱাই থকা মাক আছে, গাখীৰ খুৱাই থকা মাকে এইটো ভেকচিন ল'ব নোৱাৰিব। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। আপোনাৰ জ্বৰ উঠি আছে, আপোনাৰ গাত জ্বৰ, আপুনি ভেকচিন ল'ব পাৰিবনে আজি গৈ? আপুনি আজি গৈ ভেকচিন ল'ব নোৱাৰে। 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। আপোনাৰ গাটো আজি ইমান বেয়া, গাটো বহুত বেয়া লাগিছে, আপুনি ভেকচিন ল'ব পাৰিবনে? ভেকচিন ল'ব নোৱাৰিব। 5 নম্বৰ প্ৰশ্ন, তেজ পাতল কৰা অতি গুৰুত্বপূৰ্ণ কাৰা মেডিচিন খাই আছে, আপুনি ভেকচিন ল'ব পাৰিবনে? নোৱাৰিব। পাৰিবও পাৰে। যদি আপুনি ভেকচিন ল'ব যায়, তেতিয়া আপুনি আপোনাৰ মেডিকেল ফাইলটো দৰৱৰ লৈ যাব আৰু তাত বহি থকা ডক্টৰজনক দেখাব। আৰু তাত বহুত এক্সপাৰ্ট ডক্টৰ বহি থাকিব, ট্ৰেইনিং দিয়া হৈছে তাত ডক্টৰসকলক। সেয়েহে আপুনি মেডিকেল ফাইলটো তালৈ লৈ যাব। ভেকচিন ল'ব পাৰিবনে নোৱাৰে। কিন্তু অতি যদি তেজ পনীয়া কৰা যদি দৰৱ, কাৰা মেডিচিন খাই আছে, তেতিয়া ভেকচিন ল'ব নোৱাৰিবও পাৰে। আৰু চাওক, বহুত প্ৰশ্ন আছে। আপোনাৰ এলাৰ্জি আছে, আপুনি ভেকচিন ল'ব পাৰিবনে? এলাৰ্জি এনেকুৱা এলাৰ্জি নহয় আপোনাৰ ফুলৰ গোন্ধ লাগিলে এলাৰ্জি হৈ যায়, মাটি কঁঠাল খাই দিলে এলাৰ্জি হৈ যায়, মাছ খাইলে এলাৰ্জি হৈ যায়, সেইটো নহয়। সেইবিলাক এলাৰ্জি থাকিলে আপুনি ভেকচিন ল'ব পাৰিব। যদি আগতে আপুনি ভেকচিন লওঁতে এলাৰ্জি হৈছিল, যেনেকৈ হেপাটাইটিছ ভেকচিন দিছিল, আমি লৈছিলোঁ, সেই ভেকচিন দিওঁতে কিবা টিভি বেমাৰৰ ভেকচিন দিছে, আপুনি সেইবিলাক ভেকচিন দিওঁতে যদি আগতে এলাৰ্জি হৈছিল, তেতিয়া ভেকচিন ল'ব নোৱাৰিবও পাৰে। সেয়েহে তাত যদি ভেকচিন ল'বলৈ যায়, আপুনি ক'ব মেডিচিন নহয় কিন্তু দেই, আপোনাৰ কিয় গা বেয়া হৈছে, মেডিচিন খাই এলাৰ্জি হয়, তেতিয়া ভেকচিন ল'ব পাৰিব। যদি আপুনি ভেকচিন লওঁতে এলাৰ্জি হৈছে, তেতিয়া ভেকচিন লওঁতে এলাৰ্জি হৈছে, তাত বহি থকা ডক্টৰজনক ক'ব মোৰ আগতে ভেকচিন লওঁতে এলাৰ্জি হৈছে, মই ভেকচিন ল'ব পাৰিমনে? কিন্তু নোৱাৰিবও পাৰে, কিবা এফেক্ট হ'বও পাৰে। সেয়েহে আপোনালোকে তাত বহি থকা ডক্টৰজনক সুধিব এতিয়া। আৰু এইবাৰ আহিছোঁ কোনে কোনে ভেকচিন ল'ব পাৰিব, বুজিছে? আৰু এতিয়া আহিছোঁ কোনে কোনে ভেকচিন ল'ব পাৰিব। চব বহুত প্ৰশ্ন, মানুহে বহুত কমেণ্ট কৰিছে, আমুকৰ আমুক আছে, মোৰ কিবা আছে, মোৰ কেঞ্চাৰ আছে, মোৰ কিডনী বেয়া, মোৰ লিভাৰ বেয়া, মোৰ লিভাৰত ফেটছ জমা হৈছে, মোক কুকুৰে কামুৰিছে, মই ভেকচিন ল'ব পাৰিবনে? মই চব কমেণ্ট পঢ়িছোঁ, প্ৰত্যেকটো কমেণ্টৰ স্ক্ৰীনশ্বট মাৰি থৈছোঁ। আপোনালোকক লাগে যদি ক'ব, মই কমেণ্টত স্ক্ৰীনশ্বট দি দিম। আৰু এতিয়া চাওক, এতিয়া আহিছোঁ প্ৰথম প্ৰশ্নলৈ।
আপোনাক যদি কুকুৰে কামুৰিছে বা মেকুৰীয়ে কামুৰিছে বা বনৰীয়া কিবা জীৱ জন্তুৱে কামুৰিছে আপুনি ভেকচিন ল'ব পাৰিবনে? বনৰীয়া জীৱ জন্তুৰ কথা ইমান সোধা নাই তাত কমেণ্টত, কুকুৰ মেকুৰীৰ কথা সুধিছে। আপুনি কুকুৰ মেকুৰীয়ে কামুৰিলে ভেকচিন ল'ব পাৰিব যদিহে আপুনি গাঁৱলীয়া দৰৱ খোৱা নাই, যদি মেডিকেল ট্ৰিটমেণ্ট কৰিছে, আপুনি ডক্টৰৰ পৰামৰ্শমতে বেজী লৈছে, দৰৱ খাইছে, তেতিয়া ভেকচিন ল'ব পাৰিব, আপোনাৰ কোনো টেনশ্যন নাই। যদি আপুনি গাঁৱলীয়া দৰৱ খাইছে ভেকচিন ল'ব নোৱাৰিবও পাৰে। সেইকাৰণে তাত বহি থকা ডক্টৰজনক ক'ব মই গাঁৱলীয়া দৰৱ খাইছোঁ, ভেকচিন ল'ব পাৰিমনে? ডক্টৰজনে কি কয় আপুনি এবাৰ শুনি ল'ব। কিন্তু যদি আপুনি মেডিকেলৰ দৰৱ খাইছে বা ডক্টৰৰ পৰামৰ্শমতে মেডিচিন লৈছে, ড'জ লৈছে, বেজী লৈছে, আপুনি ভেকচিন ল'ব পাৰিব। 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, আপোনাৰ হাই BP, আপুনি ভেকচিন ল'ব পাৰিবনে? কোনো টেনশ্যন নাই, নিশ্চয় আপুনি পাৰিব। 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, আস্থামা আছে, আপুনি উশাহ নাপায়, ইনহেলাৰ লয়, ফেচ মাৰি থাকে, তেতিয়া আপুনি ভেকচিন ল'ব পাৰিবনে? আস্থামা থাকিলে পাৰিব, কোনো একো প্ৰব্লেম নাই, আপুনি লোৱা উচিত। পিছৰ প্ৰশ্নলৈ, আপোনাৰ পেচমেকাৰ লাগি আছে, বুকুত ঢপ 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 মাৰি ফুৰে, আপুনি পাৰিবনে ভেকচিন ল'বলৈ? পাৰিব, কোনো প্ৰব্লেম নাই। কিডনী পেচেণ্ট, আপোনাৰ কিডনী পেচেণ্ট, আপুনি ভেকচিন ল'ব পাৰিবনে? পাৰিব, একো প্ৰব্লেম নাই, ভেকচিন লোৱা উচিত। এটা কথা মাজতে কৈ দিওঁ আপোনালোকক, চাওক আমি কনচেপ্টটো ভুলকৈ লৈ আছোঁ, বুজিছে? মোৰ আমুকটো বেমাৰ আছে, মই ভেকচিন ল'ব পাৰিমনে? মোৰ কিবা হৈ যাব নেকি? চাওক, আপোনাক যদি আগৰ পৰাই কিবা বেমাৰ আছে, আপোনাৰ ডায়েবেটিছ আছে, আপোনাৰ চুগাৰ কণ্ট্ৰল নহয়, তেতিয়া আপুনি ভেকচিন লোৱা উচিত, সোনকালে লওক। কাৰণ অলৰেডি আপুনি দুৰ্বলেই, আপোনাৰ গাত এটা বেমাৰ আছেই। যদি সেই সময়তে আপোনাক যদি ক'ভিডে পাই যায়, তেতিয়া আপোনাক একদম মুচৰি পেলাব, গম পাইছে, বুজি পাইছে? একদম যাৰ একো বেমাৰ চেমাৰ নাই তাক ক'ভিডে পটককৈ পাব নোৱাৰে, তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। যদি আপোনাৰ অলৰেডি বেমাৰ আছেই তো আপুনি ভেকচিন লোৱা উচিত। কাৰণ নহ'লে আপোনাকতো এটা বেমাৰে খাই আছে, আনফালে আকৌ COVID-19 সোমাই গ'লে একদম মুচৰি খাই পেলাব। সেইকাৰণে ভেকচিন লওক, আপুনি সোনকালে যাওক, ভেকচিন লওক। যদি আপোনাৰ বেমাৰ আছে একদম নাম্বাৰ 1তে ভেকচিন লওক, বুজি পাইছে? এতিয়া চাওক, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কেঞ্চাৰ পেচেণ্টে ভেকচিন ল'ব পাৰিব, একো প্ৰব্লেম নাই। কিন্তু কিছুমান কেঞ্চাৰ পেচেণ্টৰ ক্ষেত্ৰত হেভি ড'জ মেডিচিন চলি থাকে, তো সেইবিলাক পেচেণ্টে ল'ব নোৱাৰিবও পাৰে। সেইকাৰণে আপোনাৰ মেডিকেল ফাইলটো আপুনি লৈ যাব। এতিয়া মেইন বহুত মানুহে প্ৰশ্ন কৰিছে এই কুৱেশ্যনটো, এলকহল, আপুনি কালি ৰাতি পেকটো মাৰিছিলে, আপুনি আজি ভেকচিন ল'ব পাৰিবনে নোৱাৰিব? বা আপুনি আজি ইমাৰ্জেঞ্চি ভেকচিন ল'বই লাগে, আপোনালোকৰ চেণ্টাৰত দিছে, আপুনি বোলে এলকহলটো খাইছিলে আৰু পেক 3টামান মাৰিছিলে, আপুনি ভেকচিন ল'ব পাৰিব নোৱাৰিব? আপুনি যদি কালি মালৰ পেকটো মাৰিছিলে, আজি ভেকচিন ল'ব পাৰিব, একো প্ৰব্লেম নাই। আপোনাৰ এতিয়া ছোৱালীসকলৰ কাৰণে কৈ দিছোঁ, আপোনালোকৰ পিৰিয়ড চলি আছে, মাহেকীয়া হৈ আছে, আপোনালোকে ভেকচিন ল'ব পাৰিবনে? আপোনালোকে ভেকচিন ল'ব পাৰিব, একো প্ৰব্লেম নাই। বহুত প্ৰশ্ন আছে আপোনালোকৰ। এতিয়া নেক্সট কুৱেশ্যন হৈছে, থাইৰয়ড আছে আপোনালোকৰ, আপোনালোকে ভেকচিন ল'ব পাৰিবনে নোৱাৰে? থাইৰয়ড আছে, আপোনালোকে ভেকচিন ল'ব পাৰিব, ৰাইট চিন। আপোনালোকৰ ডায়েবেটিছ আছে, চুগাৰ কণ্ট্ৰল হোৱা নাই, আপোনালোকে ভেকচিন ল'ব পাৰিবনে? নিশ্চয় পাৰিব, আপুনি লোৱা উচিত। এতিয়া আপোনাৰ হাৰ্ট ডিজিজ আছে, কোনো প্ৰব্লেম নাই, ভেকচিন ল'ব পাৰিব, যাওক ভেকচিন লওক গৈ। এতিয়া অগ্নাশয়, আপোনালোকৰ অগ্নাশয় প্ৰব্লেম চলি আছে, ভেকচিন ল'ব পাৰিবনে? নিশ্চয় পাৰিব। আৰু এটা কুৱেশ্যন আছে, এইটো বহুত মানুহে সুধিছে, ফেটি লিভাৰ, আপোনাৰ লিভাৰত চৰ্বি জমা হৈছে, আপোনালোকৰ অকণমান দৌৰ মাৰিলে বহুত ভাগৰ লাগে, একদম কাম চাম কৰিব মন নাযায়, পূৰা ভাগৰি যায়, ফেটি লিভাৰ হৈছে, আপুনি ভেকচিন ল'ব পাৰিবনে? নিশ্চয় পাৰিব ভেকচিন ল'বলৈ। আপোনালোকক যদি প্ৰুফ লাগে ছাৰজনে কোৱা, মই স্ক্ৰীনশ্বট তলত দি দিম, আপোনালোকে কমেণ্ট কৰি জনাব, কোনো প্ৰব্লেম নাই, আপুনি ভেকচিন ল'ব পাৰিব। নেক্সট আগতে চাওক, আগতে বোলে আপোনাৰ কৰোণা পজিটিভ হৈছিলে, কৰোণা হৈছিল, এতিয়া নৰ্মেল, আপুনি ভেকচিন ল'ব পাৰিবনে? পাৰিব, একো প্ৰব্লেম নাই। আপুনি কৰোণা চোনা হ'লেও আপুনি মানে আগত যদি হৈছিল ভেকচিন ল'ব পাৰিব। এতিয়া আপোনাৰ ছোৱালীজনী কম বয়সত জন্ম হৈছিল, 9 মাহত জন্ম হয় ন, তো 7 মাহত জন্ম হৈছিল, দুৰ্বল, আপুনি ভেকচিন ল'ব পাৰিবনে? তাই বোলে বয়স এতিয়া 20 বছৰ 16 বছৰ, তাই বোলে অকণমান দুৰ্বল, হিমগ্ল'বিন কম, 7% হিমগ্ল'বিন আছে, আপুনি ল'ব পাৰিবনে ভেকচিন? নিশ্চয় পাৰিব, কোনো প্ৰব্লেম নাই আপুনি ভেকচিন লোৱাত, আপুনি ভেকচিন ল'ব
পাৰিব যাওক আপুনি আপোনাৰ ওচৰৰ চেণ্টাৰত ভেকচিন লগ গৈ আৰু ভেকচিন দুটা চলি আছে গম পায় এটা ভাৰতত বনাইছে কোভিচিল্ড আৰু এটা কোভেক্সিন ভেকচিন লওক কিন্তু ঠাইভেদে প্ৰথম ভেকচিনটো লোৱাৰ যদি আপোনালোকে ভেকচিন প্ৰথমটো লৈছে কিন্তু 28 দিনৰ পৰা 42 দিন আছিলে 42 দিনৰ ভিতৰত 2 নম্বৰ ভেকচিনটো ল'ব লাগে কিন্তু ঠাইভেদে বেলেগ হয় এইটো আপোনাৰ টাইম পিৰিয়ডটো বেলেগ হয় ডক্টৰক সুধি ল'ব 2 নম্বৰ ভেকচিনটো কেতিয়া দিব আৰু কি প্ৰশ্ন আছে চাওক নেক্সট কুৱেশ্যন হৈছে আপুনি কেমো টেবলেট লৈ আছে আপুনি ভেকচিন ল'ব পাৰিবনে আপুনি ভেকচিন ল'ব পাৰিব আৰু লাষ্ট কুৱেশ্যন আপোনাৰ ব্লাড কেঞ্চাৰ আছে আপুনি ভেকচিন ল'ব পাৰিবনে আপুনি নিশ্চয় পাৰিব মেডিকেল ফাইলটো যদি এনেকুৱা হেভি মানে বেমাৰ থাকে আপুনি মেডিকেল ফাইলটো লগত লৈ যাব এতিয়া আহিছোঁ ভেকচিন অসমত দুটা ভেকচিন দি থকা আছে মানে ভাৰতত এটা হৈছে কোভিচিল্ড আৰু এটা কোভিচিল্ডটো অক্সফৰ্ড আৰু কিবা এটা আছিলে মই পাহৰি গ'লোঁ তাহাঁতি বনাইছে আৰু তাহাঁতৰ পৰা ভাৰতে ফৰ্মেশ্যনটো আনি ভাৰতৰ যোনটো SIOI চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া নামৰ যোনটো ফাৰ্মাটিকেল কোম্পানী আছে তাহাঁতি এই ভেকচিনটোৰ ওপৰত কাম কৰি আছে ভেকচিনটো বনাইছে আৰু 2 নম্বৰ ভেকচিনটো হৈছে কোভেক্সিন এইটো ভাৰতীয় বৈজ্ঞানিকসকলে নিজাকৈ বনাইছে এইটো ভাৰতীয় পুৰা মালটো মানে পুৰা সম্পূৰ্ণ পুৰা ভাৰতীয় ভেকচিন হয় আৰু এইটো ভাৰতীয় বৈজ্ঞানিকসকলে বনাইছে আৰু এটা কথা কৈ দিম আপোনালোকক সেই সময়ত সবে ফেচবুকত কমেণ্ট কৰিছিল মই ছ'চিয়েল মিডিয়াত পুৰা কমেণ্ট পাইছোঁ কি কৰিছে চাইণ্টিষ্টসকলে ইমান দিনে ভেকচিন উলিয়াব পৰা নাই ধন্য আমি 1 বছৰৰ ভিতৰতে ভেকচিন উলিয়াই দিছে ভেকচিন উলিওৱাটো ইমান ইজি কাম নহয় ইমান সহজ কাম নহয় কেনেকৈ মই সেইটো বুজাইছোঁ চাওক মোৰ আজি কিবা বেমাৰ আছে আজি মোৰ টিভি আছে বেলেগৰ পেচমেকাৰ লগোৱা আছে বেলেগৰ কেঞ্চাৰ আছে কাৰোবাৰ চুগাৰ কিবা কিবি বেমাৰ আছে আৰু জ্বৰ কাটো বাদেই দিছোঁ মই কাৰোবাৰ বোলে ব্লাড কেঞ্চাৰ আছে কাৰোবাৰ বোলে চুগাৰ কণ্ট্ৰল নহয় ডায়েবেটিছ আছে সবকটো ভেকচিনটো দিব পাৰিব লাগিব না সবৰ কাৰণে যদি ভেকচিনটো বেজীটো দি দিলে সেই বেজীটো দিয়া মোৰ চুগাৰ আছে মোৰ একো হ'ব নালাগিব বেলেগ এজনৰ টিভি আছে তাৰো একো হ'ব নালাগিব সবৰ বডিত নিউট্ৰেল হৈ থাকিব লাগিব নাই কিমান বেমাৰ আছে পৃথিৱীত মানুহৰ শৰীৰত কিমান বেমাৰ হয় সকলো কাৰণে ভেকচিনটো নিউট্ৰেল হ'ব লাগিব নাই সকলো কাৰণে ৰিচাৰ্চ কৰিব লাগিব নাই ইজি নহয়তো ভেকচিন এটা বনাই দিয়া ভেকচিনটো দি দিব কাৰ কিমান বেমাৰ আছে সকলো কাৰণেতো ভেকচিনটো নিউট্ৰেল হ'ব লাগিব না বস্তুটো বুজিছে আপোনালোকে সেইকাৰণে ভেকচিনটো বনোৱা ইজি নহয় কিন্তু ভাৰতৰ বৈজ্ঞানিকসকলে বনাই দিছে 1 বছৰত কোভেক্সিন ধন্যবাদ চেলুট দিয়ক প্ৰণাম কৰক এটা ভেকচিন বনাওঁতে 10 বছৰ 15 বছৰ লাগিবই না কিমান কি বেমাৰ আছে কাৰোবাৰ হাড়ৰ বেমাৰ কাৰোবাৰ কিডনী বেয়া কাৰোবাৰ লিভাৰ বেয়া কাৰোবাৰ কলিজাত ফুটা আছে হাঁওফাঁওত ফুটা আছে কাৰোবাৰ মাল বেছি খায় কাৰোবাৰ জ্বৰ হৈ থাকে কাৰোবাৰ হিমগ্ল'বিন নাই কোনোবাই চকুৱে ভালকৈ দেখি নাপায় কুকুৰে কামুৰিছে মেকুৰীয়ে কামুৰিছে বিচাই ফুটিছে এলাৰ্জি আছে সবকতো ভেকচিনটো দিব পাৰিব লাগিব না সবলে বস্তুটো নিউট্ৰেল হ'ব লাগিব নালাগে সেইকাৰণে ভেকচিনটো বনোৱা ইমান সহজ নহয় কিন্তু আমি বহুত ধন্য ভাৰতবৰ্ষই কোভেক্সিন বনাই দিলে এইটো যোনটো আছে ভাৰত বায়'টেক যোনটো ফাৰ্মাটিকেল কোম্পানী আছে এইটো কিবা ফাৰ্মাটিকেল কোম্পানী তাহাঁতি এইটো ভেকচিন ওপৰত কাম কৰি আছে আৰু এইটো ভেকচিন দিয়া হৈছে আৰু মানে ভেকচিনটো প্ৰথম ভেকচিনটো দিয়াৰ পৰা মই আগত কৈ দিছোঁ প্ৰথম ভেকচিনটো দিয়া আপোনাৰ 28 দিন বা 42 দিনৰ ভিতৰত 2 নম্বৰ ভেকচিনটো দিয়া হয় কিন্তু ঠাইভেদে বেলেগ ডক্টৰ পৰামৰ্শ লৈ ল'ব ডক্টৰৰ পৰা সুধি ল'ব আৰু কোনে ভেকচিন ল'ব পাৰিব কোনে ভেকচিন ল'ব নোৱাৰে সেইখিনিটো ভালকৈ মই বুজাই দিলোঁৱেই তথাপিও কৈ দিছোঁ আপোনালোকৰ কিবা যদি ডাউট থাকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিম আৰু সহায় কৰিব চেষ্টা কৰিম আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই যদি ভিডিঅ'টো ভাল লাগিল বা ভাল নালাগকো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয় জানেনে কাৰোবাৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা ইনফৰমেশ্যন পাব হেল্প হ'ব সেয়েহে ভিডিঅ'টো যিমান পাৰে ষ্টেটাছ লগাওক শ্বেয়াৰ কৰক গ্ৰুপত শ্বেয়াৰ কৰক আৰু আজিলৈ ইমানেই বাই আৰু ছাপোৰ্ট কৰি থাকিব মোক ছাপোৰ্ট কৰিব ভিডিঅ'বিলাক চাব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আজিলৈ ইমানেই বাই টাটা